10,000 প্ৰথম 25,000 টকা দ্বিতীয় কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব পিছত কিন্তু মোক বেয়া নাপাব কিবা নহয় কিবা কাম কৰিব লাগিব এতিয়া আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে নে নাই দিলে কোনে কোনে ঘূৰাই দিলে হাত ডাঙৰ আচ্ছা সবে ঘূৰাই দিলে এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰে কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে পঢ়াব নোৱাৰে শুনাব নোৱাৰে এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয় সেইকাৰণে 3টা ট্ৰাইবেল হলে 4টা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু সেইটো চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিম 10,000 টকা হৈ গ'ল হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো ওলাই পেলাই দি দিম না কোনে কোনে নিদিয়ে এতিয়া আপোনালোকে নিদিও বুলি হাত উঠাইছে এটা বেচেৰা কামাখ্যাত আছাৰ টেনচন হৈ আছে গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব ই মোক গাড়ীতে কৈছে দাদা এইটো কথা নক'ব দে হাজবেণ্ডবিলাকে ভোট নিদিব বুলি কিন্তু মই কৈছো যে মূলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব মাসকলৰ মতে ভোট দিব লাগিব হয়নে নহয় জোৰ কৰি কওক হ'ব লাগিব এইটো যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ ঠিক আছে যি নহয় হাজবেণ্ড সকলৰ বালেও বেলেগ বেলেগ কাম চলি আছে যি 10,000 টকা আমি পালো আমি কোনেও হাজবেণ্ডক নিদিওঁ মই টিভিত কম যে স্বামীসকল 10,000 টকাটো নল'ব পাৰিলে আৰু 2,000 মান টকা মাসকলক দিহে দিয়ক আপোনালোকে একোটা ব্যৱসায় কৰিব মৌমাখি কৰক হাঁহ কৰক কুকুৰা কৰক যি কৰে নিজৰ মতে কৰিলে সৰু দোকান দিলে পিঠা পনা বনালে যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম 10,000 প্ৰথম 25,000 টকা দ্বিতীয় কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব পিছত কিন্তু মোক বেয়া নাপাব কিবা নহয় কিবা কাম কৰিব লাগিব 25,000 টকাৰ হালখন হ'লেও কৰিব লাগিব ঘৰত 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে এইটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব 10 আৰু 25 পালো 35,000 হ'ল মোটামুটি হাতৰ তালি যদি দুই ফালৰ পৰা বজে বাইদেউসকল লাখপতি হৈ যাব যিসকলে তথাপিতো নোৱাৰিব পিছত আৰু 10-20,000 দি দিম মুঠতে লাখপতি বনাইহে দিব লাগিব হ'ব